নমস্কাৰ। আপোনাৰ স্থানীয় কিবা ব্যৱসায় আছে নেকি? আপোনাৰ কিবা সৰু ফাষ্টফুড কৰ্ণাৰ বা হোটেল, কাপোৰৰ দোকান বা গেলামাল দোকান বা এনেকুৱা কিবা ধৰণৰ যদি ব্যৱসায়ৰ আপোনাৰ প্ৰতিষ্ঠান আছে আৰু আপুনি যদিহে ভয় খাইছে যে কৰোণাৰ লকডাউনৰ সময়ত আপোনাৰ প্ৰতিষ্ঠান বন্ধ হ'ব, তেতিয়া আপোনাৰ ব্যৱসায় কেনেকৈ চলিব, আপুনি কেনেকৈ নিজৰ পৰিয়াল বা নিজক কেনেকৈ আৰ্থিকভাৱে সুচল কৰি ৰাখিব পাৰিব লকডাউনৰ সময়টো বা কৰোণা মহামাৰীৰ কাৰণে যদিহে আপোনাৰ ব্যৱসায় স্থগিত হৈছে, তাৰ কাৰণে এইটো ভিডিঅ' চাওক। কাৰণ এই ভিডিঅ'ত আমি আপোনাক দেখাব গৈ আছোঁ যে কেনেকৈ আমাৰ ব্যৱসায়টো এই মহামাৰীৰ প্ৰকোপৰ পৰা আমি বচাব পাৰোঁ আৰু নিজক অনলাইনত স্থিত কৰি পেলাই কেনেকৈ অনলাইন মাৰ্কেটিং ষ্ট্ৰেটেজি এটা বনাই আমি নিজৰ ব্যৱসায় আৰামত ঘৰৰ পৰাই ৱৰ্ক ফ্ৰম হোম ঘৰৰ পৰাই আমি কাম কৰিব পাৰোঁ আৰু একদম নিশ্চিন্তকৈ নিজৰ ব্যৱসায় চলাই যাব পাৰিম কৰোণাৰ সকলো নীতি নিয়ম মানি পেলাই। কাৰণ ব্যৱসায় আজি আমাক শিকাই দিছে ব্যৱসায় দোকানত বহি পেলাই কৰিলেই নহ'ব, ব্যৱসায় আমি অনলাইন কৰিব লাগিব, ইণ্টাৰনেটৰ আমি সুযোগ আৰু সুবিধা গ্ৰহণ কৰিব লাগিব। গতিকে আজি আমি এইটো ভিডিঅ'ত চাম যে কেনেকৈ নিজৰ ব্যৱসায় প্ৰতিষ্ঠানটো আপোনাৰ যিটো প্ৰতিষ্ঠান আছে ব্যৱসায় সেইটো গুগল মাই বিজনেছ ছাইটত কেনেকৈ লিষ্টিং কৰিব পাৰি। আৰু গুগল মাই বিজনেছ ছাইটত লিষ্টিং কৰাৰ লগে লগে আপুনি সুবিধা পাব। এক নম্বৰ সুবিধা ইয়াত আপোনাৰ ব্যৱসায়টোৰ নাম গুগলত যদি কোনোবাই বিচাৰে যে নিয়েৰ বাই মি ৰেষ্টুৰেণ্ট বা নিয়েৰ বাই গ্ৰ'চাৰী শ্বপ, তেতিয়া তাত আপোনাৰ নাম দেখাব, আপোনাৰ ব্যৱসায়টোৰ ডাইৰেকশ্যন দেখাব গুগল মেপত। 2 নম্বৰ সেইটো সুবিধা যে কোনোবাই কাৰো সুবিধা নোলোৱাকৈ গুগল মেপত আপোনাৰ দোকানৰ নাম আৰু এড্ৰেছ চাই বা ডাইৰেকশ্যন আপোনাৰ ওচৰলৈ আহিব পাৰিব। 3 নম্বৰ, এইটো গোটেইখিনি গুগল মাই বিজনেছ ছাইটত 1 টকাও দিব নালাগে, সম্পূৰ্ণ ফ্ৰী। আৰু ইয়াৰ দ্বাৰা আপুনি নিজৰ ব্যৱসায়টো সম্পূৰ্ণ ফ্ৰীতে গোটেই সম্প্ৰসাৰণ কৰিব পাৰিব, ডিছপ্লে কৰিব পাৰিব, প্ৰডাক্ট ডিছপ্লে কৰিব পাৰিব। ইভেন এটা ৱেবছাইট পাব যোনটো ৱেবছাইটত আপুনি ইচ্ছা কৰিলে নিজৰ লগো, কভাৰ ছাইট, ফটো, ইণ্টেৰিয়ৰ ডিজাইন সকলোবোৰ দেখাই কৰি লৈ পেলাই মানুহক আপুনি আকৰ্ষিত কৰিব পাৰিব। আৰু যেতিয়া কাষ্টমাৰক ভাল ছাৰ্ভিচ দিয়ে সেই কাষ্টমাৰৰ পৰা আপুনি ৰিভিউ লৈ পেলাই নিজৰ ব্যৱসায় আগবঢ়াই যাব পাৰিব। তো তাৰ কাৰণে ভিডিঅ'টো চাওক সম্পূৰ্ণৰূপে আৰু আমাক ছাবস্ক্ৰাইব কৰিব। যদিহে আপোনাক আমি আপলিফ্ট কৰিব পাৰিছোঁ, সহায় কৰিব পাৰিছোঁ, তেতিয়া আমি অনুপ্ৰাণিত হ'ম আৰু আগলৈ ভিডিঅ' বনাম। তাৰ কাৰণে প্ৰথমতে আমি এটা গুগল একাউণ্টত চাইন ইন কৰিব লাগিব। যদিহে আপোনাৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ একাউণ্ট আছে চাইন ইন কৰিব, অথবা নাথাকিলে ক্ৰিয়েট একাউণ্টত ক্লিক কৰি পেলাই মেনেজ মাই বিজনেছত যাব। তাত আপোনালোকৰ প্ৰতিষ্ঠানৰ নাম দিব, দি পেলাই এটা প্ৰতিষ্ঠানৰ মেইল একাউণ্ট গুগল মেইল একাউণ্ট খুলিব। প্ৰচিডিউৰ ষ্টেণ্ডাৰ্ড হয়। তাত এটা আপোনাৰ ফোন নম্বৰ তাত দিব, যিটোৰে আপোনাৰ কণ্টেক্ট যোনটো এক্টিভ হয়। তাতে এটা OTP পাব যিহেতু, গতিকে OTPটো তাতে ইনপুট কৰিব লাগিব। OTP চেণ্ডৰ ৰিকুৱেষ্ট অ'কে কৰিব। OTP আহিলে OTPটো ইনপুট কৰি অ'কে কৰিব। তাহতে পাৰ্চনেলাইজড ছেটিঙত আহিব বিজনেছ ছাইটৰ, সেইটো ষ্টেণ্ডাৰ্ড এক্সপ্ৰেছ দিব, নেক্সট কৰিব। তাৰপিছতে কণ্টিনিউ আহিব, যিটো প্ৰাইভেচি পলিচি, ষ্টেণ্ডাৰ্ড টাৰ্ম এণ্ড কণ্ডিশ্যন, এগ্ৰি কৰিব। তাৰপিছতে আহিব গুগল একাউণ্ট ইজ অলমষ্ট বিজনেছ প্ৰফাইলৰ যিটো আপোনাৰ মেনেজ কৰিবৰ কাৰণে কণ্টিনিউ মাৰিব, মেনেজ নাওত ক্লিক কৰিব। এতিয়া আহিব আপোনাৰ ব্যৱসায়টোৰ নাম, কি নাম দিব সেই নামটো লিখিব। ধৰক এটা নাম, এটা প্লাম্বাৰ ষ্ট্ৰীম বা কিবা, মই এটা দামী এটা দেখাইছোঁ আপোনাক, প্লাম্বিং ষ্টেচনৰ কাৰণে প্লাম্বিং ষ্ট্ৰীম হিচাপে দেখাইছোঁ মই। নামটো বহুত জৰুৰী, যোনটো নামত আপোনাৰ ব্যৱসায়খন চলিব। কাষতে আপুনি সেইটো চুজ কৰি পেলাই তাৰ নেক্সট কৰিব। নেক্সট কৰাৰ লগে নাম আৰু এড্ৰেছ, ছাৰ্ভিচ এৰিয়া, বিজনেছ আৱাৰ, কেটাগৰী, এই গোটেইখিনি বহুত জৰুৰী। এইখিনি ইনপুট কৰিলেহে আপোনাৰ বিজনেছ ছাইটত প্ৰপাৰলি আপোনাৰ নিজৰ প্ৰতিষ্ঠানটো ৰেংকিং হ'ব আৰু ইষ্টাব্লিছ হ'ব গুগল মাই বিজনেছ ছাইটত। নেক্সট কৰিব। ইয়াতে আপোনাৰ ব্যৱসায়ৰ কেটাগৰী আহিব, চুজ দ্য কেটাগৰী ডেট ফিটছ ইয়ৰ বিজনেছ বেষ্ট, যে আপোনাৰ ব্যৱসায় কি কি কেটাগৰী চামাৰ কৰে
গোটেই কি মানে আপোনাৰ ব্যৱসায়টোত আছে ধৰক যদি নিজৰ গেলামাল আছে দেন গেলামাল ব্যৱসায় গ্ৰ'চাৰী ষ্ট'ৰ গ্ৰ'চাৰী ছাৰ্ভিচ আপুনি ফ্ৰী হোম ডেলিভাৰী দিয়ে ফ্ৰী হোম ডেলিভাৰী এই গোটেইখিনি ইয়াতে মই প্লাম্বিঙৰ দিছিলোঁ গোটেই প্লাম্বাৰ দেখাই আছোঁ মই কাষত আহিব ডু ইউ ৱান্ট টু এড এ লোকেশ্যন কাষ্টমাৰ কেন ভিজিট লাইক এ ষ্ট'ৰ অৰ অফিচ য়েছ দিলে য়েছ দিব যদি আপোনাৰ এষ্টাব্লিছ আছে নিজৰ ভাল দোকান আছে প্ৰতিষ্ঠানৰ জিঅ'গ্ৰাফিকেল এৰিয়া আছে আৰু ৱেৰ ডু ইউ চাৰ্ভ ইউৰ কাষ্টমাৰ সেইটো এটা প্ৰশ্ন আহিব যে আপুনি ক'ত দিয়ে আপোনাৰ নিয়াৰ বাই এৰিয়াবোৰ যদি মই এতিয়া কলিয়াবৰ দিলে কলিয়াবৰ কৰিতল মিছা আমনি জখলা বন্ধা হাটবৰ নালতলি এই গোটেইখিনি দিম তেনেকৈ আপোনালোকৰ নিজস্ব এৰিয়া গোটেইখিনি দিব আৰু হোৱাট ৰিজন ইজ ইউৰ বেষ্ট বিজনেছ বেষ্ট ইন কোন ৰিজনত আছে যে ইণ্ডিয়া হ'লে ইণ্ডিয়াত দিব আমাৰ ইণ্ডিয়াতে গোটেইখিনি হ'ব কাষতে আহিব কণ্টেক্ট ডিটেইলছখিনিত আপোনাৰ এক্টিভ জিমেইলটো আছিলে সেইটো আৰু ফোন নম্বৰ দিব আৰু ইয়েছ দি পেলাই নেক্সট কৰিব ষ্টে ইন দ্য ন' অফক'ৰ্ছ আমি গুগলৰ লগত সদায় ষ্টেণ্ড বাই থাকিম দেন ফিনিছ এণ্ড মেনেজিং দ্য লিষ্টিং আৰু গোটেইখিনি কাষতে আপোনাৰ এটা মেছেজ আহিব যে গোটেইখিনি আপোনাৰ ফাইনেলাইজিং হৈছে লগে লগে এই ফাইনেলাইজিং হোৱাৰ লগে লগে গুগলে আপোনালৈ এটা পুছ কাৰ্ড পঠায় য'ত এটা 5টা সংখ্যাৰ নাম্বাৰ থাকে কোড থাকে সেই কোডটো এণ্ট্ৰি কৰাৰ লগে লগে আপোনাৰ ফিজিকেল ষ্টেটাছটো এক্সিষ্টেঞ্চটো সেই দেশত সেই জেগাখনত সেইটো এষ্টাব্লিছ কৰে সেইটো সত্য প্ৰমাণিত কৰে আৰু লগে লগে এইটো পুষ্টকাৰ্ডখন আহোঁতে এৰাউণ্ড 15 দিনমান সময় লাগে কোনোবা জেগাত হয়তো আৰু বেছি দিন লাগিব পাৰে কিন্তু অহাটো আহিবই আহিলে গুগলৰ সেই কোডটো এণ্ট্ৰি কৰিবলৈ আমি নিজৰ ছাৰ্ভিচ এক্টিভ দেখাব পাৰিম একাউণ্ট আৰু সেই গুগলৰ পুষ্টকাৰ্ডৰ নাম্বাৰটো ভেৰিফাই কৰাৰ পিছতহে আপোনাৰ ছাইটটো কিন্তু এক্টিভ হ'ব তাৰ আগলৈকে ছাইট এক্টিভ নহয় গতিকে সেইটো মনত ৰাখিব এইটো এটা জৰুৰী কথা ছাইট এক্টিভ হোৱাৰ লগে লগে আপুনি এনেকৈ ছাৰ্ভিচ এড কৰিব পাৰিব আৰু নানানটা কামখিনি কৰিব পাৰিব বা ছাৰ্ভিচ আপুনি ৰিমুভ কৰিব পাৰিব গোটেইখিনি আপুনি কি কাম কৰি আছে এতিয়া প্লাম্বিঙৰ কাৰণে মই দেখাই আছোঁ আপোনাক তাতে আপোনাৰ বিজনেছ আৱাৰ কোন সময়ত আপোনাৰ গোটেই ব্যৱসায় প্ৰতিষ্ঠান খোলা থাকে আপুনি 24 আৱাৰ দিব পাৰে আদাৰৱাইজ আপুনি নিৰ্দিষ্ট সময় 9টা পৰা 5টা পৰা দেখাব পাৰে লগতে এড বিজনেছ ডেছক্ৰিপশ্যন ব্যৱসায়টোৱে আপোনাৰ কি কাম কৰি আছে সেইটো ডেছক্ৰিপশ্যন লিখিব পাৰিব যিটো ধৰণে আমি এটা বেকিং একাডেমীৰ কি ডেছক্ৰিপশ্যন লিখা থাকে এনেকৈ দেখা পোৱা যাব তাত দেখাই পেলাই লিখি দিলে হৈ যাব যোনখিনি আপোনাৰ ব্যৱসায়টোত দেখা পোৱা যায় ব্যৱসায়টো আপুনি কি কাম কৰি আছে অলৰেডি কাষতে আপুনি ছেভ কৰিব এতিয়া আপোনাৰ ফটো আহিব যে এড ফটোজ অফ ইউৰ ৱৰ্ক আপোনাৰ কামৰ ফটো যিকোনো ধৰণৰ ফটো দিব পাৰে আপুনি যি কাম আপুনি কৰি আছে আপোনাৰ কোনোবা এজন মানুহ মাতি আনি নিজৰ মোবাইল দিব পাৰিব কেমেৰা দিও ফটো উঠাই নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ বা যিখিনি সেৱা আপোনাৰ আগবঢ়াই আছে কমিউনিটিত সেইটোৰ ফটো দি পেলাই আপুনি তাত ফটো আপলোড কৰিব পাৰে যাতে কোনোবাই চালে সেই ফটোখিনি দেখা পায় আৰু আকৰ্ষিত হয় যে হয় এই মানুহজনে এক্সিষ্ট আছে আৰু ভালকৈ কাম কৰি আছে ছাৰ্ভিচ ভাল দি আছে আৰু এওঁৰ পৰা আমি শিকিব পাৰোঁ লগতে তেতিয়া আহি যাব যে ইয়ৰ বিজনেছ ফাইল ইজ অলমষ্ট ৰেডি সম্পূৰ্ণ ৰেডি হৈ গ'ল কণ্টিনিউ কৰিব কণ্টিনিউ কৰাৰ লগে লগে আমি গোটেই এখন উইণ্ড' দেখা পাম য'ত গুগল মাই বিজনেছ চাইটৰ সম্পূৰ্ণ কণ্ট্ৰল পেনেল বুলি কোৱা হয় তেনেকুৱা কণ্ট্ৰল পেনেল এখন দেখা পাম তাত গোটেই আপোনাৰ হোম ইনফো ইয়াতে এটা ৱেবছাইট বনাব পাৰি এইখিনি আমি দেখাম এইখিনি এই গোটেই কণ্ট্ৰল পেনেল গুগল মাই বিজনেছৰ কণ্ট্ৰল পেনেলৰ বিষয়ে আমি আলোচনা কৰিম 2 মান দেৰিকৈ পিছৰটো ভিডিঅ'ত যদি আপোনালোকে ৰিকুৱেষ্ট কৰক আপোনালোকে ট্ৰাই এণ্ড টেষ্ট কৰি চাওক যদি অসুবিধা পাইছে আমাক জনাব আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব যদি কিবা আপোনালোকৰ ইয়াৰ বিষয়ে জানিব লগা আৰু আছে আমি গুগল মাই বিজনেছ চাইটৰ গোটেই ৱেবছাইট ডিজাইনিং আৰু ইয়াৰ কণ্ট্ৰল পেনেল এই উইণ্ড'খনৰ বিষয়ে সম্পূৰ্ণ ভালকৈ নেক্সট ভিডিঅ'ত জানিব আমি আলোচনা কৰিম বা জানিব চেষ্টা কৰিম থেংক ইউ